নমস্কাৰ, মই যেতিয়া আপোনালোক সকলোকে মোৰ ইউটিউব চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৰে খবৰ ভাল। তো আজি মই ডক্টৰ ভূপেন হাজৰিকাৰ সমাধিত যাম বুলি ভাবিছোঁ, যিহেতু তেখেতৰ ডেথ হোৱা 11 বছৰ হ'ল চাগে। তো তাতে যাম, আপোনালোককো দেখুৱাম। ফাৰ্ষ্ট মই কলেজ যাম, কলেজত মোৰ অলপ কাম আছে, সেইখিনি কৰি আমি যাম। তো আপোনালোকে মোৰ ভিডিঅ'টো শেষলৈকে চাই থাকক। তো বলক, বৰ বেছি দেৰি নকৰাকৈ আজিৰ আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। কিবা এটা খাই লওঁ, তাৰপাছত আমি গৈ আছোঁ ভূপেন হাজৰিকাৰ সমাধি। লাহেকৈ কলেজৰ পৰা ওলাই দিওঁ আৰু ভূপেন হাজৰিকাৰ সমাধিত যাওঁ। বলক, কলেজৰ পৰা ওলাই আহিলোঁ, এতিয়া বাছত বহি লওঁ। মই আগত বহি লওঁ দেই। আমি এতিয়া আৰু জালুকবাৰী পাওঁৱেই, নামো আৰু নামিলোঁ ৰ'ব। এইটো গুৱাহাটী ইউনিভাৰ্চিটিৰ গেট হয়, আৰু এইটো হ'ল ডক্টৰ ভূপেন হাজৰিকাৰ সমাধি। বলক ভিতৰত যাওঁ। আমি এতিয়া সোমাই আহিলোঁ, আৰু বলক আগত যাওঁ আমি অলপমান। চাকিটো আছে, আমি পিনে দি যাওঁ। দেখা নাপায় ৰ'দত। ইয়াতে কিমান পানী পৰি আছে চাওক, ইয়াতে চাওক পানী পৰি আছে। এইটো চাওক মাইক। তো মই আপোনালোকক ভিতৰখন দেখাই দিওঁ বলক অকণমান। কি আছে তাতে? ঠাণ্ডা। আকৌ যদি যাব লাগে শৰাই ঘাটলৈ, লুইত পাৰৰ ডেকা বন্ধু নেথাকিবাৰৈ। আকৌ যদি যাব লাগে শৰাই ঘাটলৈ, লুইত পাৰৰ ডেকা বন্ধু নেথাকিবাৰৈ। মই দেখুৱাই আছোঁ ওপৰৰ পৰা।
এইবিলাক ডক্টৰ ভূপেন হাজৰিকাৰ মৃত্যুৰ ফটো। এতিয়া তলত যাওঁ বলক, তলত যাই এনে অলপমান ফুৰো। Itu statue ini manhu ya. তো গাইজ বহুত ফুৰিলোঁ, এতিয়া ঘৰত যাব ওলাইছোঁ, এতিয়া ঘৰত গৈ আছোঁ। তো গাইজ ঘৰত যোৱাৰ আগতে এটা চিকেন ৰোল খাই লওঁ, বহুত ভোক লাগিছে। আগে খাই লওঁ, তাৰপিছত ঘৰত যাই আছোঁ। চিকেন ৰোল খোৱা হ'ল, আইচক্ৰীম আৰু স্প্ৰাইট লৈ ঘৰত গৈ আছোঁ।